স্বাগতম জনাইছো বৰ্ষা চহৰীয়া ইউটিউব চেনেললৈ। মই আজি এগৰাকী বিশেষ লোকশিল্পীৰ ঘৰত উপস্থিত আছো। তেওঁৰ সৈতে আমি কিছু সময় পিছতে কথা পাতিম। মই দেখুৱাম তেওঁক আৰু তেওঁ হৈছে নয়নজ্যোতি নাথ। মই তেওঁৰ সৈতে কথা পাতিম। তেখেত দৰঙী কলা কৃষ্টিৰ অন্যতম কৃষ্টি ওজাপালিৰ সৈতে জড়িত। গতিকে ওজাপালি সম্পৰ্কে কিছু কথা মই আজি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। এয়া মই তেখেতক দেখুৱাবলৈ চেষ্টা কৰিছো। নয়নদা স্বাগতম জনাইছো। নমস্কাৰ, ধন্যবাদ বৰষা, তুমি আজি আহিছা। অকণমান মোৰ পৰা কিবা ল'ম বুলি আহিছা আচলতে, কিন্তু মই কিবা দিব পৰা হৈছো নে নাই সেইটো নাজানো। তথাপিতো তোমাক ধন্যবাদ জনাইছো আহি আমাক উৎসাহিত কৰাৰ বাবে। আৰু মই সুধিব বিচাৰিছো আপুনি ওজাপালিৰ ক্ষেত্ৰখনলৈ কেনেকৈ আহিলে? ওজাপালিৰ ক্ষেত্ৰখনলৈ কেনেকৈ আহিলে বুলি ক'লে কোৱাটো টান যদিও এটা আমাৰ ট্ৰেডিশ্যন এটা আছে, আমাৰ ঘৰত পৰম্পৰা এটা আছে ওজাপালিৰ। মোৰ ককা স্বৰ্গীয় ললিত চন্দ্ৰ নাথ ওজা, তেখেতে ওজাপালিৰ লগত জড়িত এজন ব্যক্তি আছিলে। ওজাপালিটো ভাল পায় আৰু আমাৰ যিটো ট্ৰেডিশ্যন, সেই ট্ৰেডিশ্যনটোত মোটামুটি আমি 10 পুৰুষ মানে 10 জেনেৰেশ্যন, মইদি 10 জেনেৰেশ্যন হ'ল এই ওজাপালিটোৰ লগত জড়িত হৈ থকা। আৰু মই সেই হিচাপত বয়স হিচাপত যদি চাওঁ বা বছৰ হিচাপত যদি চাওঁ, মোটামুটি 600 পৰা 700 বছৰৰ ভিতৰ এটা ইমানমান সময় হ'ল আমাৰ মানে এই ট্ৰেডিশ্যনটোত এই ওজাপালিৰ লগত জড়িত হৈ থকা। আৰু তেনেকৈ চাগে এটা তেজতো আছে, এই ওজাপালিৰ সুলভ তেজ অলপ আছে গাত, আৰু মনটোও আছে। সৰুৰ পৰা জন্ম পায়েই ওজাপালি দেখিছোঁ, শুনিছোঁ, আৰু ওজাপালিৰ লগতেই মই ডাঙৰ হৈছোঁ বুলি ক'ব লাগিব। তেনেকেই আচলতে ওজাপালিৰ লগত জড়িত হৈ পৰিলোঁ। সংগীত নাটক একাডেমী বঁটা প্ৰাপ্ত ললিত চন্দ্ৰ নাথ ওজাদেৱে তেওঁৰ জীৱনত আহৰণ কৰা যিমানসমূহ পুৰস্কাৰ সন্মান আছে, মই অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ললিত চন্দ্ৰ নাথ ওজাদেৱে লাভ কৰা সংগীত নাটক একাডেমী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বঁটা, লগতে ওজাপালি প্ৰদৰ্শনৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে ওজাপালিৰ প্ৰতি নৱপ্ৰজন্ম কেনেদৰে আগ্ৰহী আৰু ইয়াক জীৱিকা নিৰ্বাহৰ উপায় হিচাপে ল'ব পাৰিনে? তুমি যিটো প্ৰশ্ন কৰিছা সেই প্ৰশ্নটোৰ উত্তৰ দিয়াটো জটিল আচলতে। ওজাপালিক লৈ ওজাপালিটো জীৱিকা হিচাপে ইয়াক লৈ যোৱাটো আজিৰ তাৰিখত অতি কঠিন কাম। কিন্তু যদি আমি ইয়াক সঠিক ৰূপত সঠিক ব্যৱহাৰ কৰি যদি আমি লৈ গৈ থাকোঁ, তেতিয়া হয়তো ইয়াৰ কোনো দিগদাৰ বা অসুবিধা নিদিয়ে। আচলতে আমি জানিব লাগিব, আজিকালিতো বহুত ধৰণৰ সুবিধা আছে, স্কলাৰশ্বিপ আছে, ফেল'শ্বিপ আছে, বা অন্য বিভিন্ন অৰ্গেনাইজেশ্যনবিলাকে ফক বা এনেকুৱা অনুষ্ঠানবিলাকত বহুত অনুদান দিয়ে। সেই হিচাপত চালে ওজাপালিৰ লৈ জীৱিকা হিচাপে লৈ আগুৱাই লৈ যোৱাটো সহজ হ'ব যেন লাগে। অকণমান টানো আছে বাৰু। যিকোনো ক্ষেত্ৰতে চাকৰি এটা কৰিব লাগিলেও তুমি যদি ভালদৰে চাকৰিটো নকৰা, মন নিদিয়া, চাকৰিটোৰ ওপৰত তোমাৰ অধ্যয়ন নাই বা মনোযোগ নাথাকিব, বেলেগ কথা চিন্তা, তেতিয়া তোমাক সেই চাকৰি খেদি দিব তোমাক। কোম্পানী এটাৰ কথাও তেনেকুৱা। এইটো আমি চাকৰি বুলি ধৰি ল'ব লাগিব, বা এইটো আমি ওজাপালিটো এটা কোম্পানী। আচলতে কোম্পানী, ইয়াত আমি প্ৰডাক্ট নিৰ্মাণ কৰিব লাগিব, আৰু সেই প্ৰডাক্টবিলাক দৰ্শকৰ বা ৰাইজৰ মাজত বিক্ৰী কৰিব পাৰিব লাগিব। এনেকুৱা এটা প্ৰচেছ আমি নিজে কৰিব লাগিব, তেতিয়াহে ইয়াৰ মানে জীৱিকা হিচাপে ল'ব পৰা যাব।
আৰু ইয়াক আমি এনেকৈ কৈ থাকিলেই নহ'ব যে ওজাপালিত জীৱিকা নাই, ওজাপালিত ভৱিষ্যত নাই, ওজাপালিত পইচা নাই, আমি নকৰোঁ। সেইটো বেয়া কথা, বেয়া চিন্তা সেইটো আচলতে। আমি ওজাপালিত জীৱিকা আছে, ওজাপালিয়ে মানুহক সমস্যাৰ পৰা, সকলো সমস্যাৰ পৰা সমাধান দিব পাৰে। এনেকুৱাকে পজিটিভ চিন্তা লৈ পেলাই ওজাপালি কৰিলে কোনো ধৰণৰ ইয়াত মানে অৱহেলিত হৈ যাব নালাগে তাৰমানে, বা ইয়াৰ পৰা বেয়া চিন্তা কৰি বা বেয়া ভাৱ লৈ আহি যদি কৰা যায় তেতিয়া তেনেকুৱা হ'ব। আকৌ যদি ভাল ভাৱ লৈ বা এনেকুৱা পজিটিভ চিন্তা লৈ যদি ওজাপালিৰ কাম কৰা যায় তেতিয়া আমি এখন ধুনীয়া পৃথিৱী বা ধুনীয়া সপোন এটা আমি দেখিবলৈ মানে আশা পাম আৰু। শেষত বৰষাক ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা কথা, অকণমান কথা ওজাপালিৰ কথা, মোৰ ব্যক্তিগত কথা কোৱাৰ এটা সুযোগ কৰি দিছে। আৰু মই দৰ্শকসকলক এটা অনুৰোধ জনাম, বৰষা চহৰীয়া যি ইউটিউব চেনেলটো আছে, তো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ লোক সংস্কৃতি বা এনেকুৱা বিভিন্ন মানুহৰ লগত এই চেনেলটোৱে কাম কৰি থাকে। আচলতে তেওঁলোকৰ মনৰ কথাবিলাক কয় বা সমাজক কিবা এটা বাৰ্তা দিবলৈ অহৰহ চেষ্টা চলাই আছে। আৰু আপোনালোকৰ মৰম পালেহে এইবিলাক কাম কৰাত আচলতে উৎসাহ দুগুণে পোৱা যায়। গতিকে আপোনালোকে মৰম কৰক, এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, শ্বেয়াৰ, কমেণ্ট যিমান পাৰে সিমান কৰক। ধন্যবাদ।